লগতে মোৰ প্ৰিন্সেছ আছে মোৰ প্ৰিন্সেছো খেলি বৰ্তমান মৰিগাঁও আহি পাই সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আজি গৈ আছোঁ মৰিগাঁও এণ্ড মৰিগাঁৱৰ পৰা এটা ব্লগ হ'ব আজি ধুনীয়া ব্লগ হ'ব বহুত দিনৰ পৰা বাইকিং ৰাইডিং কৰি আছোঁ এণ্ড আজি বেছি দেৰি নকৰোঁ অলৰেডি বহুত লেট হৈ গ'লোঁ চ' যাওঁ আগতে ব'লক বৰ্তমান আছোঁ ধাবাত এণ্ড ধাবাত মই ৰাতিপুৱাই ওলাইছোঁ চ' সেইকাৰণে ভোক লাগি গ'ল বহুত দূৰ অফ ৰোডিং কৰিলোঁ এণ্ড এতিয়া খাওঁ ৰুটি অলপমান খাই লওঁ খোৱাৰ পিছত আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ মানে এনেকুৱা আজি মানে লেণ্ডস্কেপ দেখা পাইছোঁ মানে চাওক পিছফালে মানে এইখন ইমান ধুনীয়া পাহাৰখন মানে কি ক'ম একদম মানে সন্মুখৰ পৰা পাহাৰখন ওলাই আছে কাৰণ বঢ়িয়া লাগিছে মানে এনেকুৱা লাগিছে মই এটা একশ্যন কেমেৰা এটা থাকিব লাগিছিল গোপ্ৰ' হওক বা একশ্যন কেমেৰা কি বঢ়িয়া কৰি শ্বুট ল'লোঁ হয় আপোনালোকক দেখুৱাব পাৰিলোঁ হয় আচ্ছা সেইবিলাক বাদ দিয়ক নাই ল'ম ভৱিষ্যতে আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক মই ল'মেই যেনেকৈ হওক ল'ম তো লোৱাৰ এটা ইচ্ছা জাগিব আপোনালোকে যদি মোক ছাপোৰ্ট কৰে আৰু ৰুটি খাই লওঁ আৰু তাৰপিছত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ আৰু সিদিনাখন মানে কি নামঘৰৰ পৰা আহোঁতে এইখন ধাবাতেই খাইছিলোঁ চ' আজি আকৌ সেইকাৰণে সোমালোঁ আৰু খাই বহুত টেষ্টি লাগিল যাওঁ ব'লক জাৰ্ণি ষ্টাৰ্ট কৰোঁ বৰ্তমান মৰিগাঁও আহি পাই গ'লোঁ এণ্ড বৰ্তমান মৰিগাঁও টাউনত নাজানো দাদা এজনৰ লগত আহিছোঁ কি কাৰণে আহিছে নাজানো ক'ব পিছত ক'ম এণ্ড বৰ্তমান মৰিগাঁও টাউনত আছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ মই মৰিগাঁও এণ্ড ভাল লাগিছে টাউনখন বহুত ধুনীয়া টাউন আৰু বেছি একো নকওঁ একদম শ্বৰ্ট ব্লগ বনাম আজি বাকী ব'লক চাই লওঁ কি কাৰণে অহা হৈছে গাইজ মৰিগাঁৱত আহি পেলাই দাদাই মোক কৈছিলে যে কিবা এখন মিটিং আছে এণ্ড মিটিঙত যেতিয়া মানুহজন লগ পাইছোঁ এখন পাছ দিছে এক মিনিট ৰখক মই দেখুৱাই আছোঁ এখন পাছ দিছে কিবা এটা নেটৱৰ্কিং কোম্পানীৰ মিটিং হয় আৰু মিটিঙত ইমান দূৰৰ পৰা আহিলোঁ মই ভাবিছোঁ দাদাৰ কিবা ইম্পৰ্টেণ্ট কাম আছে সেইকাৰণে মই ইমান সোনকালে আহিছোঁ নাখাই নবৈ তো ইয়াত আহি পেলাই গম পালোঁ নেটৱৰ্কিং মিটিং আৰু ইয়াতে যোনটো মই চবতকৈ বেয়া পাওঁ মোৰ ভাইটিয়ে আছিলে এইবিলাকত তো মিটিং শেষ এনে এতিয়া আমি ইয়াৰ পৰা ওলাই যাম বৰ্তমান মই মৰিগাঁও টাউনত অকলে ঘূৰি ফুৰিছোঁ মিটিঙৰ পৰা ওলাই আহি গ'লোঁ কাৰণ মই ইয়াত ইমান টাইম বহি থাকিব নোৱাৰোঁ তো এতিয়া যাম ঘৰত আৰু ঘৰত যোৱাৰ আগত যদি ক'ৰবাত সোমাব পাৰোঁ কিবা এটা যদি দেখুৱাব পাৰোঁ কাৰণ মই গম পাইছোঁ ব্লগটো ইমান ভাল হোৱা নাই তো চাওঁ ব্লগটো যদি স্পেচিয়েল কৰিবৰ কাৰণে কিবা এটা ট্ৰাই কৰিম ব'লক ৰাস্তাত আজি হয় হোলী এণ্ড হোলী খেলিবৰ কাৰণে আজি চাওক টোটেলি য়েল্ল' ড্ৰেছ মানে এটা কালাৰফুল ড্ৰেছ লাগে ন যোনটো ধৰি লওক অকণমান উজ্জ্বল আৰু লগতে মোৰ প্ৰিন্সেছ আছে মোৰ প্ৰিন্সেছো খেলিব কিন্তু তাই নেখেলে এতিয়া তাই অলপ ডাঙৰ হওক তাৰপিছত খেলিব আৰু মই ওলাই যাওঁ এণ্ড এটা কথা কৈ যাওঁ মৰিগাঁও যোৱা ব্লগটোত মানে খুব আশা আছিল মানে মৰিগাঁৱত এটা ধুনীয়া ব্লগ বনাম বুলি বাট ব্লগটো বনাব নোৱাৰিলোঁ আৰু মানে কিবা এটা প্ৰব্লেম হৈ গ'ল আৰু লগতে বৰষুণো আহিছিল তো সেইকাৰণে ব্লগটো মই তাত কণ্টিনিউ নকৰিলোঁ চ' সেই ব্লগটো আজিৰ পৰা আকৌ কণ্টিনিউ কৰিম আৰু দুইটা আজি একেলগে মিক্স আপ কৰি আপলোড কৰিম আৰু নাজানো কেতিয়া আপলোড কৰিব পাৰোঁ কাৰণ আজি হোলী হয় আৰু আজি হোলীত এনজয় কৰাৰ দিন চ' লেটছ গ' ব'লক বাহিৰত যাওঁ হোলী খেলিবলৈ Push all the limits with you right now.
হোলী খেলিবলৈ আহিছিলোঁ বাহিৰত এণ্ড আজি কৰোণা ভাইৰাছৰ কাৰণে আমাৰ গাঁৱতো মানে হোলীৰ বহুতখিনি প্ৰভাৱ পৰিছে কৰোণা ভাইৰাছৰ মানে কি বহুতে হোলী খেলা নাই ভয়তে তো সেইকাৰণে হয়তো হোলী মোৰ গালত ইমান নাইও এণ্ড আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছিলে যে হোলী নেখেলিবৰ কাৰণে মানে কি এইবিলাক বেমাৰৰ পৰা অলপমান বাচি থাকিবৰ কাৰণে চ' সেই হোলী নেখেলিলোঁ বাট যিমানখিনি ফূৰ্তি কৰিছোঁ সেইখিনি আমাৰ কাৰণে যথেষ্ট আমি পাৰ্টি কৰিছোঁ এণ্ড অলপ চলপ হোলী খেলিছোঁ মোৰ গাত যিমানখিনি মোৰ গালত লগা আছে ইমানখিনিয়ে হোলী খেলিছোঁ তাতকৈ বেছি খেলা নাই এণ্ড আপোনালোকৰ গাঁৱতে আপোনালোকে কিমানখিনি হোলী খেলিছে সেইখিনি জনাব কমেণ্ট কৰি জনাব এণ্ড ভিডিঅ'টো চাই যদি ভাল পায় দেন লাইক কৰিব এণ্ড যদি বেয়া পায় দেন কমেণ্ট কৰি দিব আৰু যদি বেছিকৈ ভাল পাইছে ভিডিঅ'টো দেন ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নহয় শ্বেয়াৰ কৰি দিব এণ্ড মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ কাৰণে ইমানখিনিতে ভিডিঅ'টো এণ্ড কৰিম হেপী হোলী চবৰ কাৰণে এণ্ড বাই বাই টাটা